गरेश्वर हालामनि खौरांगिरिफोरनि बानजायनायाव खौरांगिरि रुंसारि दीपक स्वर्गियारिनि मुङै प्राइज जमानि क्रिकेट बादायलायनाय खुंनो साखाफारा। तामुलपुर जिल्लानि गरेश्वर हालामनि सिङाव थानाय गासै खौरांगिरिफोरा खौसे जानानै फैगौ 25 आरो 26 नबेम्बर खालि साननैनि हाबाफारिजों जायगानि गोख्रों खौरांगिरि मावनायनि थाखाय उदखारिनि आखायाव जिउ खोमानांनाय रुंसारि दीपक स्वर्गियारिनि गोसोखांथियाव क्रिकेट बादायलायनायखौ खुंनो थाखाय आखायाव लादों। गरेश्वर हालामनि खौरांगिरिफोरनि बानजायनायाव बे क्रिकेट बादायलायनायखौ गरेश्वर जौसिन फरायसालिनि गेलेग्रा फोथाराव फैगौ 25 आरो 26 नबेम्बराव साननैनि हाबाफारिजों खुंनाय जागोन। बेनि थाखाय थांनाय सानखालि बानजाय आफादनि मावखुलिखौ बेखेवनाय जायो। बानजाय आफादनि मावखुलि बेखेवनाय हाबाफारियाव बिटिआरनि 30 नं गरेश्वर बियाबनि एमसिएलए पबित्र कुमार बर'आ नुजाथिनानै मावखुलिखौ बेखेवनानै होयो। बानजाय आफादा फोरमायहरनाय बायदिब्ला बे बादायलायनायाव बाहागो लानो गोसो गुदुं हानजाफोरा बाहागो लानो हागोन। रोखायै मिथिनो थाखाय बानजाय आफादनि गाहाय नेहाथारिजों 9101476408 मबाइल नम्बराव थोंजोङै खौरां लानो हागोन। खुलुमबाय। আজি আমাৰ সংবাদ কৰ্মীৰ উদ্যোগত দীপক স্বৰ্গীয়াৰী নামৰ সৌৰণীত প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা মানে 25-26 তাৰিখে ইয়াত খেল প্ৰদৰ্শন হ'ব। এই খেলাৰ উদ্দেশ্যখিনি আজি মুখ্য কাৰ্যালয় উদ্বোধন কৰা যে কাৰ্যসূচী মই উপস্থিত থাকি খুব ভাল লাগিছে। যেহেতু শ্ৰদ্ধাৰ আমাৰ দীপক স্বৰ্গীয়াৰী সৌৰণীত যেটো ক্ৰিকেট প্ৰাইজ মানি প্ৰতিযোগিতা দিছে, প্ৰতি বছৰে এনেকা সময়তে নিশ্চয় আমাৰ প্ৰতিযোগিতা হ'ব। এই খবৰটো পাই খুবেই মই ভাল লাগিছে আৰু আজি এই অনুষ্ঠানৰে মুখ্য কাৰ্যালয়খন অনুষ্ঠান মানে এইটো মই উদ্বোধন কৰিব পাই মই সুখী হৈছোঁ। যিগিলা ক'ব লগা নাই, যিহেতু সকলো জানে তেখেত এজন ভাল দক্ষ এটা সাংবাদিক আছিল আৰু হিচাপে হঠাতে তেখেতে অকালতে মৃত্যু হৈছে। এই হিচাপে তেখেতৰ সৌৰণী বা শ্ৰদ্ধা ভক্তি কৰা আমাৰ গুৰু দায়িত্ব আছে আৰু সেই হিচাপে সংবাদদাতাসকলে যি ইনিচিয়েটিভ লৈছে ক্ৰিকেটৰ ক্ষেত্ৰত, যিহেতু বৰ্তমান আমাৰ আজিৰ যিটো সুসন্তানসকলে আকৰ্ষণীয় এটা অংশগ্ৰহণ কৰি থকাটো চুকে কোণে আমি দেখি আছোঁ। হিচাপে যিটো ইনিচিয়েটিভ লৈছে, ক্ৰিকেটৰ এটা ভাৰতবৰ্ষৰ এটা সুনাম এটা আছে, যেনেকৈ আমাৰ দক্ষ খেলুৱৈ শচীন তেণ্ডুলকাৰ আছে, হিচাপে অসমতো এনেকুৱা ক্ৰিকেটত আছে বহুত দক্ষ খেলুৱৈ। সেই হিচাপে गरेश्वरতো বহুত এনেকৈ ভাল ভাল খেলুৱৈবিলাক আমি ক্ৰিকেটত খেলা দেখিছোঁ। হিচাপে আমাৰ এই গাঁও চুবুৰীৰ পৰা আমি নেশ্যনেল লেভেললৈকে পৰ্যায়ত ক্ৰিকেটাৰ হিচাপে স্বীকৃতি দিয়াৰ কাৰণে এটা ইনিচিয়েটিভ লোৱাৰ এটা সুযোগ পাইছোঁ আৰু চৰকাৰক এইবাৰ আমি গম পালোঁ, যিহেতু খেল মহাৰণ কাৰ্যসূচী লৈছে, সেই হিচাপে চুবুৰীৰ পৰা গাঁৱৰ পৰা বা ডিষ্ট্ৰিক্টৰ পৰা চেণ্ট্ৰেললৈকে ছিলেকশ্যন যিটো কৰা দেখিছে, সেই হিচাপে এনেকুৱা কাৰ্যটো এটা ভাল এটা ইনিচিয়েটিভ। তাৰ কাৰণে চৰকাৰকো মই আজিৰ দিনটোত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু বহুত খেলুৱৈ এনেই সুবিধা নাপাৱাৰ কাৰণে পৰি থাকে। এইটো এটা দক্ষ খেলুৱৈ ওলাই লৈ যোৱা, এটা পপুলাৰিটিটো কৰাই দিয়া, জীৱন গঢ়াৰ এটা দিশ বুলি ক'ব পাৰে। আৰু সেই হিচাপে এই কথাকে চিন্তা কৰি আজিৰ যুৱ যুৱতীসকলক আগুৱাই নিয়াৰ এক কদম এটা ভাল উত্তম চিন্তা কৰা বুলি মই সংবাদদাতা বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হিচাপে মই আৰু বিশেষ ক'ব বিচৰা নাই। আমি দুদিনীয়া কাৰ্যসূচী শান্তি সুকলমে যে আমি এই দুদিনীয়া কাৰ্যসূচীখন আগুৱাই নিব পাৰোঁ আৰু ইয়াৰ পৰা যে আমি দক্ষ খেলুৱৈ মানে ছিলেকশ্যন কৰিব পাৰোঁ, এই আশাৰে মই আজিৰ যিটো অনুষ্ঠান মুখ্য কাৰ্যালয় এখন উদ্বোধন কৰা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আমাৰ गरेश्वৰৰ এগৰাকী সাহসী সৎসাহসী শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ সোঁৱৰণত আমি বিভিন্ন সময়ত गरेश्वर সংবাদকৰ্মীসকলে বিভিন্ন অনুষ্ঠান পাতি আহিছে। তাৰে এটা অংশ হিচাপে আমি এইবেলি
দুদিনীয়া কাৰ্যসূচীৰে 25 আৰু 26 নৱেম্বৰ তাৰিখে আমি প্ৰাইজ মানি ক্ৰিকেট খেল এখন অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু ইয়াৰে প্ৰথম পুৰস্কাৰ ইতিমধ্যে কৈছে যে 30,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ আমাৰ 20,000 টকা আৰু যিসমূহ দলে এই খেলত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকৰ জ্ঞাতাৰ্থে আমি জনাব বিচাৰোঁ আমাৰ জইণ্ট ফিজ হৈছে 1100 টকা আৰু আমাৰ যোগাযোগ আমাৰ উদযাপন সমিতিৰ সম্পাদক আছে চম্পকপা আৰু খেল পৰিচালনা সমিতিৰ সম্পাদক অভিজিত হৰ্ষ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু এই খেলখনত আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰ কামনা কৰিছোঁ ধন্যবাদ গৌৰেশ্বৰৰ সংবাদকৰ্মীসকলৰ উদ্যোগত এখনি প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ সোঁৱৰণত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু গৌৰেশ্বৰৰ সংবাদকৰ্মীসকলে অহা 25 আৰু 26 নৱেম্বৰ তাৰিখে গৌৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই যি আয়োজন এই আয়োজন আমি কৰিছোঁ আৰু এই যি প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাত আমাৰ বৃহত্তৰ অঞ্চলটোৰ লগতে ৰাজ্যৰ কেইবাটাও ক্ৰিকেট প্ৰতিযোগী দলে আচলতে অংশগ্ৰহণ কৰাৰ ইতিমধ্যে আমি খবৰ পাইছোঁ আৰু যি বিজয়ী যি দল আছে বিজয়ী দলৰ কাৰণে আচলতে প্ৰথম যিটো দল হ'ব তেখেতসকলৰ কাৰণে 30,000 টকা প্ৰাইজ মানি আৰু দ্বিতীয় যিটো আছে সেইটো আচলতে 20,000 টকা আৰু লগতে মেন অফ দ্য মেচ মেন অফ দ্য ছিৰিজ এই ধৰণৰ প্ৰতিযোগিতাৰ এই প্ৰাইজসমূহ থাকিব পুৰস্কাৰ থাকিব গতিকে আমি বিভিন্ন অঞ্চলৰ আমি ক্ৰিকেট যিসমূহ দল আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ আমাৰ উদ্যোক্তাসকলৰ সৈতে বা গৌৰেশ্বৰৰ যি সংবাদকৰ্মীসকলৰ সৈতে আৰু ফোন নম্বৰ আপোনালোকে পাই যাব এই ফোন নম্বৰত যোগাযোগ কৰিব আৰু লগতে এই যি ক্ৰিকেট প্ৰতিযোগিতা আছে ক্ৰিকেট প্ৰতিযোগিতাৰ জৰিয়তে শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ যি সোঁৱৰণত এই প্ৰতিযোগিতা পাতিবলৈ খোজা হৈছে তেখেতৰ স্মৃতি আমি জীয়াই তুলিব আমি সেই তেখেতৰ স্মৃতি আমি জীয়াই ৰাখিব বিচাৰিছোঁ এই প্ৰতিযোগিতাৰ জৰিয়তে আৰু সমূহ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ।